এই ৰাইজ নমস্কাৰ। কালিৰ অভিমান বতৰটোৰ আজিও অভিমান ভঙাই নাই, অভিমানী হৈয়ে আছে, একেবাৰে গুমলা হৈ আছে। ৰাতিপুৱা বৰষুণ দিছিলে, তাৰ কাৰণে কাপোৰকেইটা ওপৰতে মেলি দি থৈ আহিলোঁ। এতিয়া বাৰু বৰষুণ নাই, কিন্তু ঠিক নাই ন কেতিয়া দিয়ে, তাৰ কাৰণে মই একেবাৰে কাম হোৱা কৰি থৈ ওপৰতে দিছোঁ। কালি যে খিচাৰি খোৱা বতৰ বুলি কৈছিলোঁ, খিচাৰি খোৱা নহ'ল, সেইকাৰণে খিচাৰি আজিয়ে খালোঁ। ৰঙালাও আৰু বিলাহী নাই, সেই দুটা দিলেতো আৰু ভালেই হ'ল হয়। মই পিছে চয়াবিনো দি দিছোঁ খিচাৰিত, মই ভাল পাওঁ, এনেকৈয়ে বনালোঁ। আমি যেতিয়ালৈ খিচাৰি খালোঁ, খোৱা টাইম হ'ল দুপৰীয়া ভাগত, তেতিয়ালৈ আকৌ বৰষুণ দিলেই, গতিকে খিচাৰিৰ আমেজটো হ'লে। আগতে আমাৰ বৰমাৰ নাতিনীজনীয়ে সেয়া নাখায়, চয়াবিন নাখায় যে, তাইক কৈছিলে যে চয়াবিন খালে বগা হয়, সেইকাৰণে তাই তেতিয়া খাইছিলে চয়াবিন খালে বগা হয় বুলি। সৰু পোৱালীবিলাকে খাব ইচ্ছা নকৰে ন, সেইকাৰণে আমি যেনেকৈ নহওক বুদ্ধিকে কিবাকৈ খোৱালেই হ'ল আৰু খালেই হ'ল বুলি ভাবি কৈ দিওঁ।